চিনেমা চাব, ভাল পালে মৰম কৰিব, বেয়া পালে গালি পাৰিব, একো নাই। দৰ্শকৰ ভিৰ আমি কেনেদৰে চম্ভালিম তাকে ভাবি চিন্তিত হৈ পৰিছো। চিনেমা হলৰ বাহিৰত এম্বুলেন্স সাজু কৰি ৰাখিম। ৰৈ ৰৈ বিনালে উপভোগ কৰিবলৈ অহা দৰ্শকৰ বাবে থাকিব বিনামূলীয়া পানী, চৰবতৰ ব্যৱস্থা। ৰৈ ৰৈ বিনালে ছবিখনে অসমত কম্পনৰ সৃষ্টি কৰিব। 31 অক্টোবৰত কি পৰিস্থিতি হ'ব মই বুজিব পৰা নাই। অষ্টমী স্থান মই কাকো দিব নোৱাৰো। তুমি মোৰ কাৰণে জীৱনটো কৰিলা, মই কেতিয়াও নাপাওঁ। মোৰ জীৱনলৈ কোনোবা আহক বা নাহক মই নাজানো, কিন্তু তুমি সদায় মোৰ জীৱনত এটা বিশেষ জেগাত থাকিবা। ইয়াত যদি অসম আহা মোক লগ কৰিবা, আহিবা। জুবিন গাৰ্গ অমৰ। পৃথিৱীৰ 195খন দেশৰ ভিতৰত 114খন দেশে জুবিন গাৰ্গক ইণ্টাৰনেটত চাৰ্চ কৰিছে। এবাৰ ভাবক আমি কি হেৰুৱাইছো। জুবিন দাক ভাল পোৱাসকলে এটা লাইক কৰিব।